কইনাই জোৰোণৰ পাছত আমাক ৰাস্তালৈ আগবঢ়াই থৈছে। আকৌ কাইলৈ নিবলৈ আহিম যে জোৰোণ দি থৈ অহাৰ পাছত ঘৰত ছোৱালীকেইজনী পূৰা মেহেন্দি লগোৱা উৎপাত। কোনোবাই আঁকি দিছে, কোনোবাই আকৌ ৰখি আছে আঁকিবলৈ। মোৰ পিছে এইবোৰ লগাই মেলি বহি থাকিবলৈ সময় নাই। আৰু আঁকি দিবলৈ মানুহো নাছিলে, খালি মই নিজে আঁকিবও নাজানো। বিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, মানে ৰাতিপুৱা খোৱাৰ পৰাই আৰম্ভ কৰিছোঁ। ঘৰৰ মানুহ ডাইৰেক্ট আহি খাবলৈ বহিছোঁ, বাহিৰা মানুহ নাহোঁতে খাই লোৱাই ভাল। দৰা আগে আগে ঘূৰি ফুৰিছে, এই খাব নোৱাৰে যে বেচেৰা। ইফালে বৌহঁতো বহিছে আৰু চান্সটো পায়। মাংস খাই আছো গাইজ। গাইজ মাংস মেইন, মই খাবাই গৈছো। Brother, what's that? What's that, brother? নিজৰ বিয়াৰ দিনাখন গামোচা পিন্ধি এনেকৈ পেট ওলাই পূৰা চুৱেগত যোৱা দম কাৰোবাৰ আছে আজিৰ যুগত? নাই। এইয়া আমাৰ দৰা পূৰা মানে চিধা চাধা। চ' আমি ৰেডি হ'লোঁ ৰাতিৰ কাৰণে, আৰু আগে পিছে হোৱাৰ নিচিনাকৈ সদায় ধুনীয়া মোকে দেখি, মোকে চবচে ধুনীয়া দেখিছে। আৰু এয়া মোৰ ভাগিন হেণ্ডচাম। ইফালে মেকআপ হৈ আছে বাৰ। এতিয়া আমি ওলাই মেলি যাম, বিয়া ঘৰত লগ পাই আছোঁ। দুলে দুলে কাণৰে কেৰু জুৰি খুলে 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 মিচিকি আহিতি মোৰ জলে 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 বুকুৰে অয়গনি দূৰে 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 থাকিব যে নোৱাৰি হিয়ালৈ নিয়া মোক ধৰি ধৰি দুলে 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 কাণৰে কেৰু জুৰি খুলে 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 মিচিকি আহিতি বিয়াৰ দিনা এই ৰীলকেইটা বনোৱাটো অত্যন্ত জৰুৰী কাম, আৰু আমি জৰুৰী কামেই কৰি আছিলোঁ ৰাস্তাত। ইফালে ভাবিলোঁ এপাক চোতালৰ ফালে যাওঁ। ইয়াতে হৈ আছে, আহিছে মানুহ, গৈছে মানুহ, খাইছে মানুহ। আৰু আমাৰ মাহঁতে, খুৰীহঁতে, বৰমাহঁতে মানুহ মাতবোল কৰি আছে। ইফালে দৰাৰ বায়েক যে মানুহ মাতি মাতি ভাগৰি গৈছে বেচেৰি, হামিয়া হামিয়া ঘূৰি আছে। ভিনদেউ, পু এনেকৈ সকলোবোৰ আছে। ময়ো আৰু কাপোৰযোৰ দাঙি মেলি কোনোমতে খোজকাঢ়ি ভিডিঅ'খিনি বনাই আপোনালোকক দেখাই আছোঁ, চাই থাকক। না এইফালে যা, দৰাক মাৰিব। আমি আহিছোঁ ফটো উঠিব। ইফালে আছে বিয়া বাইদেউ, ৰিংকু পাঠক। ইফালে আছে মিষ্টাৰ পুৰবী, মিষ্টাৰ পুৰবী। সঁচা কথা, আমি চব ধুনীয়া, কিন্তু লাইটিংটো বেয়া, একদম সঁচা কথা। আমি ঘৰৰ মানুহ বুলি কোনেও গুৰুত্ব নিদিয়ে। ইমান ষ্টাইল কৰি আহিছোঁ, খাব মতা নাই এতিয়ালৈকে, উপায় নাই। ৱেইটিং ফৰ ভাত। হাই মৌচম। মই ক'ৰবালৈ গৈছোঁ আৰু মোৰ পিছে পিছে লিচি নাই যোৱা, এইটো হ'ব পাৰে নেকি? কেতিয়াবা নোৱাৰে নহয়। ভাত খাব বহিছোঁ আৰু তাইৰ তলত বহি লৈছে, তাইক খাবলৈ দিছোঁ। চুপচাপ খাই আছে, কাকো আমনি কৰা নাই। ইয়াতে এটা চিৰিয়াছ ডিছকাশ্যন হৈ আছিলে, শুনা পালেনে? দৰা যে কলৰ তললৈ গা ধুবলৈ দাঙি নিব লাগে, কোনেও সাহস কৰিব পৰা নাই। কিউকি হমাৰা মোটা ভাই থোৰা জ্যাদা হি মোটা হে, দেখাটো পাইছে ন?
হেৰি মুখখনত চাবোন দিবি পাই নতুন চাবোন আছে যদি অমা মুখখন সি দিব কৰ বাবাই Good girl style. Dia suka sabakan ready. তো আমি কইনাঘৰ গৈ পোৱাৰ পিছৰখিনি ভিডিঅ' আপোনালোকে নেক্সট ব্লগটোত পাব। এইটো ব্লগলৈ যে এক মাহ ৱেইট কৰিলে তাৰ কাৰণে লাভ ইউ। আৰু চাই থাকক আৰু লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।